নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ কবিতা ভৰালী চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছো বন্ধুসকল আজি মই আপোনালোকক কম বাস্তুশাস্ত্ৰ অনুসৰি খৰি লগোৱা আৰু শুভ আৰু অশুভ দিশ থাকে খৰিয়ে আমাৰ জীৱনত পজিটিভ আৰু নেগেটিভ এনাৰ্জিৰ প্ৰভাৱ আনি দিয়ে আজি আমি জানিম কোন দিশত খৰি ৰাখিলে ভাল হয় আৰু কোন দিশত খৰি ৰাখিলে বেয়া হয় সকলো কম আপোনাক কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগত আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়া আপুনি মোৰ ভাল ভিডিও পাই থাকিব বন্ধু বান্ধৱীসকল এতিয়া বলক ভিডিওটো ষ্টাৰ্ট কৰো বন্ধুসকল আমাৰ সকলোৰে ঘৰৰ বেৰত সৰু বা ডাঙৰ খৰি আঁৰি থোৱা দেখা যায় বেৰত খৰি আমি সেই ঠাইত আঁৰি দিওঁ যি ঠাইৰ পৰা আমি সময় সহজতে দেখা পাওঁ আৰু সময়ৰ ধ্যান ৰাখিব পাৰোঁ কিন্তু বন্ধুসকল আপুনি জানেনে বাস্তুশাস্ত্ৰ অনুসৰি খৰি লগোৱাৰ শুভ আৰু অশুভ দিশ আছে বন্ধুসকল আপুনি জানেনে খৰি কেতিয়াও গিফ্ট দিব নালাগে খৰিৰ কটাৰ সময়বোৰে আমাক বান্ধি ৰাখে যদি এই খৰিৰ সময়খিনি আমি কাৰোবাক দি দিওঁ তেতিয়া আমাৰ ভাল সময়ৰ লগত বেয়া সময়খিনিও দিয়া যায় চীন শাস্ত্ৰ ভাৰতীয় শাস্ত্ৰৰ দ্বাৰা ফ্ৰেংচুই অনুসৰি আপোনালোকৰ ঘৰত লগোৱা খৰিয়ে বহুত কথা শিকাই যায় যিবোৰ খৰি অফিচ বা ঘৰত ব্যৱহাৰ কৰা হয় সেইবোৰ আমাৰ জীৱনৰ লগত খাস সম্বন্ধ হয় ঘৰ বা অফিচত ব্যৱহাৰ হোৱা খৰিবোৰ যেনে ৱাল খৰি টেবল খৰি বা ওলোমাই ৰখা খৰি এই সকলো কেনেদৰে ব্যৱহাৰ কৰিব লাগে কোনখন ৱালত লগাব আৰু ক'ত নলগাব এইবোৰৰ এটা খাস নিৰ্দেশ আছে বাস্তুশাস্ত্ৰ মতে ঘৰৰ দক্ষিণ দিশত কেতিয়াও খৰি নলগাব কাৰণ বাস্তু অনুসৰি ঘৰৰ দক্ষিণ দিশ যম দেৱতাৰ দিশ হয় আৰু যম দেৱতাই আমাৰ শেষ কৰাৰ কাম কৰে ইয়াৰ লগতে দক্ষিণ দিশটো স্থবিৰৰ দিশ হয় এই দিশত খৰি আঁৰি দিয়াটো অশুভ হয় ব্যক্তিৰ জীৱনত সকলো কাম স্থবিৰ হৈ পৰে যদি আপুনি দক্ষিণ দিশৰ বেৰত কিবা আঁৰি দিব খোজে তেন্তে ঘৰৰ মুৰব্বীজনৰ ফটো লগাব পাৰে এনেকুৱা কৰিলে শুভ হয় আৰু ইয়াৰ কাৰণে ঘৰৰ মুৰব্বীজনৰ স্বাস্থ্যও ভালে থাকে বাস্তুশাস্ত্ৰ অনুসৰি দক্ষিণ দিশৰ বেৰত খৰি লগোৱাটো শুভ ফল নহয় মান্যতা আছে যে ইয়াৰ পৰা নেগেটিভ এনাৰ্জিৰো উৎপন্ন হয় যদি এই দিশত খৰি লগায় তেতিয়া বাৰ ধ্যান দক্ষিণ ফালে গৈ থাকে যাৰ ফলত নেগেটিভ এনাৰ্জি গ্ৰহণ কৰি গৈ থাকিব লাগিব দক্ষিণ দিশত বনোৱা বেৰৰ বাহিৰে ঘৰৰ দুৱাৰৰ ওপৰতো খৰি লগাব নালাগে আপুনি কি দিশত খৰি লগাইছে আৰু কি ৱালত খৰি লগাইছে এইটো ধ্যান দিবলগীয়া গুৰুত্বপূৰ্ণ কথা আপুনি ফুল খৰি ব্যৱহাৰ কৰা নাইতো ফুল খৰি মানে বেয়া হৈ যোৱা খৰি কিছুমান আমাৰ ৱালত এনেকুৱা খৰি আঁৰি থোৱা থাকে যিটো আগৰ পৰাই বন্ধ হৈ থাকে আৰু তালৈ ধ্যানে নাযায় আজিকালিৰ জেনেৰেশ্যনত এইটো সচৰাচৰ দেখিবলৈ পোৱা যায় কাৰণ আজিকালিৰ মানুহৰ হাতত থকা ঘড়ীটো চাবলৈ ভাল নাপায় টাইম চাব লাগিলে নিজৰ পকেটৰ পৰা মোবাইল ফোনটো উলিয়াই টাইম চায় এই কাৰণে ঘৰৰ বন্ধ হৈ থকা ঘড়ীৰ ওপৰত ধ্যান নাযায় বাস্তুশাস্ত্ৰ অনুসৰি বন্ধ হৈ থকা ঘড়ী ঘৰত ৰাখিলে পজিটিভ এনাৰ্জি নোহোৱা হৈ যায় আৰু নেগেটিভ এনাৰ্জিৰে ভৰি পৰে সেইকাৰণে আপুনি অতি সোনকালে বন্ধ হৈ থকা ঘড়ীত নতুন বেটাৰী লগাই কণ্টিনিউ কৰাই ল'ব নহ'লে অনতি পলমে ইয়াক বেৰৰ পৰা গুচুৱাই পেলাব বাস্তুশাস্ত্ৰ অনুসৰি খৰিৰ সময় যাতে সঠিক হয় ইয়াৰো বিশেষ ধ্যান ৰাখিব লাগে সময়ৰ পিছত চলা খৰি ভাল নহয় এই কাৰণে খৰিৰ টাইম সদায় মিলাইহে ৰাখিব লাগে কেৱল ৱালত লগোৱা খৰিয়েই নহয় অন্যান্য খৰিবোৰো যেনে হাতত পিন্ধা খৰি যদি ব্যৱহাৰ হোৱা নাই তেন্তে ঠিক কৰাই ব্যৱহাৰ কৰিব বাস্তুশাস্ত্ৰ অনুসৰি এনেকুৱা সামগ্ৰীবোৰ যদি ঘৰত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে
তেতিয়া সেইবোৰৰ পৰাও নেগেটিভ এনাৰ্জি অহাৰ এটা ডাঙৰ কাৰণ হৈ পৰে। খৰিৰ লগত জড়িত এটা কথা আৰু ধ্যান ৰাখিব, ফুলতো খৰিৰ ওপৰভাগত বা খৰিত ধূলি জমা হ'বলৈ নিদিব। সচৰাচৰ 2-1 দিন পিছত খৰিত ধূলি জমা হৈ যায়। ইয়াক সদায় চাফ কৰাই থাকিব। বাস্তুশাস্ত্ৰ অনুসৰি যদি আপুনি খৰিৰ পৰা লাভ পাব বা সুফল পাব বিচাৰে তেন্তে যিমান সম্ভৱ হয় ঘৰত মধুৰ শব্দ উৎপন্ন কৰা খৰি ৰাখিব। ইয়াৰ ভাল শব্দই ঘৰত পজিটিভ এনাৰ্জি ভৰি থাকিব। খৰি ফুল ঠাইত লগোৱাৰ বাহিৰে আমি কেতিয়াবা অলাগতিয়াল ঠাইত খৰি থোৱাৰো ভুল কৰি দিওঁ। বিজ্ঞানসন্মত অনুসৰি খৰি কেতিয়াও আপুনি শোৱাগাৰুৰ তলত ৰাখি নুশুব। এনেকুৱা কৰিলে খৰিৰ শব্দই আপোনাৰ টোপনি ভংগ কৰিব। তদুপৰি ইয়াৰ পৰা ওলোৱা ইলেক্ট্ৰমেগনেটিক তৰংগই মূৰ আৰু হৃদয়ত বেয়া প্ৰভাৱ পেলায়। বন্ধুসকল, এতিয়া আপুনি ভাবিছে যে খৰি লগালে কোনটো দিশ ভাল হয়। বাস্তুশাস্ত্ৰ অনুসৰি খৰি ঘৰৰ পূব, পশ্চিম আৰু উত্তৰ দিশত লগাব লাগে। এই দিশকেইটা আমাৰ ঘৰত পজিটিভ এনাৰ্জি অনাত ভৰপূৰ কাম কৰে। আৰু যদি খৰিৰ পৰা লাভ পাব বিচাৰে তো আপোনাৰ ঘৰত পেণ্ডুলামৰ দৰে খৰি ব্যৱহাৰ কৰিব। পেণ্ডুলামৰ দৰে খৰি মানুহৰ জীৱনৰ বেয়া সময় দূৰ কৰি পেলায়। এই প্ৰকাৰৰ খৰিবোৰ ঘৰৰ ড্ৰয়িং ৰুমত লগাব লাগে। বিভিন্ন খৰি বিভিন্ন ধৰণে লাভ দিয়ে, যেনে ৰাউণ্ড, স্কুৱেৰ, আঠভুজি বা ছয়ভুজি। এনেকুৱা খৰি ঘৰত পজিটিভ এনাৰ্জি বিৰাজমান থাকে। বন্ধুসকল, খৰি কিনাৰ সময়ত আপুনি আকাৰ নিশ্চয় ধ্যান ৰাখিব। দক্ষিণত লগোৱা খৰি পৰিয়ালৰ আয়ুস আৰু সৌভাগ্যৰ বাবে অশুভ হয়। খৰিৰ সময় সঠিক বা 2-3 মিনিটমান আগত ৰাখিব লাগে। নিৰ্ধাৰিত সময়তকৈ পাছত ৰাখিলে জীৱনত বাধা আহি পৰে। ব্যক্তি পৰিশ্ৰমৰ ফল বা প্ৰচাৰৰ ক্ষেত্ৰত পিছ পৰি থাকে। দৈনিক কৰ্মতো অশান্তিৰ সৃষ্টি হয়। সেয়ে খৰি সঠিক ঠাইত লগালে সঠিক ফল পোৱা যায়। বন্ধু বান্ধৱীসকল, এয়া আছিল সৰু সুৰা কিছুমান নজনা কথা খৰিৰ বিষয়ে, ক'ত লগাব আৰু ক'ত নলগাব। তেনেহ'লে বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি মোক জনাব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।